কৰিছোঁ। আজিৰ দিনটোতেই ভাৰতবৰ্ষই এখন পূৰ্ণাংগ বৃহৎ লিখিত সংবিধান পাইছে আৰু যি সংবিধানে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকক সম অধিকাৰ, সম মৰ্যাদা, মৌলিক অধিকাৰ, চৰকাৰৰ নীতি নিৰ্দেশাত্মক নীতি, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি, গোটেইখিনি বস্তু নাগৰিকৰ ওপৰত সমভাৱে জাপি দিছে। আৰু আজিৰ তাৰিখত নাগৰিকৰ ওপৰত জাপি দিয়া যিসমূহ অধিকাৰ, সেই অধিকাৰসমূহৰ পৰা প্ৰতিজন নাগৰিকে কিছুমান ক্ষেত্ৰত অধিকাৰৰ পৰা বঞ্চিত হৈছে। আজি শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনে নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ নিচিনা পৰিৱেশ সৃষ্টি কৰিছে। বাক স্বাধীনতাৰ আশা নাই। আজি যদি চৰকাৰৰ এগেইনষ্টত যদি কোনো ষ্ট্ৰং প্ৰভাৱ গোষ্ঠী আছে, সেই প্ৰভাৱ গোষ্ঠীসমূহ কোনোবাই যদি হত্যা কৰিছে, সেই হত্যাৰ বিচাৰ কৰাতে চৰকাৰী যন্ত্ৰই যি সদিচ্ছা থাকিব লাগিছিল সেই সদিচ্ছা দেখা পোৱা নাই। বিশেষকৈ 2017 চনৰ 1 আগষ্ট তাৰিখে শ্বহীদ লাফিকুল ইছলাম আহমেদক আততীয়াই গুলীয়াই হত্যা কৰিছিল আৰু 4টা বছৰ সুদীৰ্ঘ আন্দোলনৰ পিছত CBI চাৰ্জশ্বিট দাখিল কৰিছে যদিও আজিলৈকে সেই চাৰ্জশ্বিট দাখিল কৰা নামকেইটাক অসম চৰকাৰে, অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ ৰহস্যটো আজিলৈকে গম নাপালোঁ। সেই গৃহ মন্ত্ৰালয়ৰ দায়িত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে বহুবাৰ আশ্বাস প্ৰদানো কৰিছিল CBIৰ কামখিনি CBI হেক কৰিলে। কিন্তু আচল কথাটো হ'ল কালপ্ৰিট কেতিয়া এৰেষ্ট হ'ব, এতিয়ালৈকে এৰেষ্ট কৰিবলৈ সক্ষম নহ'ল। গতিকে সংবিধান প্ৰতিটো ক্ষেত্ৰতেই উলংঘন হৈ আছে। আজি আপোনালোকে জানে যে দিন দুপৰতে কিছুমান ক্ষেত্ৰত আমি দেখা পাই আছোঁ যে অসম আৰক্ষীয়ে এনকাউণ্টাৰৰ দৰে ঘটনা সংঘটিত কৰিছে। আজি এনকাউণ্টাৰ কৰাৰ অধিকাৰ আমি যোৱা 3-4টা কাৰ্যকাল চৰকাৰ দেখা পাইছোঁ। মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া, স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ দেখা পাইছিলোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ দেখা পাইছিলোঁ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো আমি চৰকাৰ দেখা পাই আছোঁ। ইমান বছৰত কোনো ধৰণৰ এনকাউণ্টাৰ আমি দেখা পোৱা নাছিলোঁ যিমান এনকাউণ্টাৰ এটা বছৰত সংঘটিত হৈছে। এনকাউণ্টাৰ যদি ইমান সংঘটিত হৈ থাকে তেতিয়াহ'লে ন্যায়পালিকাৰ কি ভূমিকা থাকিব? দোষ গুণ বিচাৰ কৰাৰ ক্ষমতা ন্যায়পালিকাৰ আছে, জুডিচিয়াৰী আছে। হোৱাট ইজ দ্য ৰোল অফ জুডিচিয়াৰী? যদি আৰক্ষীয়ে অন দ্য স্পটত যদি সিদ্ধান্ত ল'ব পাৰে, যদি দোষীক যদি এনকাউণ্টাৰ কৰিব পাৰে, তেতিয়াহ'লে ন্যায়পালিকাৰ ভূমিকাটো ক'ত থাকিব? গতিকে আমি আশা ৰাখিছোঁ যে অসমত ন্যায়পালিকাৰ যিটো ভূমিকা সেইটো সংবিধানে দিছে। ভাৰতবৰ্ষৰ বা অসমৰ চৰকাৰ ব্যৱস্থাৰ 3টা অৰ্গেন অফ দ্য গভৰ্ণমেণ্ট, কাৰ্যপালিকা, বিধানমণ্ডল, ন্যায়পালিকা। বিধানমণ্ডলে আইন প্ৰণয়ন কৰা কামখিনি কাৰ্যপালিকাই ৰূপায়ণ কৰে আৰু ন্যায়পালিকাই দোষ গুণ বিচাৰ কৰে। আৰু ন্যায়পালিকাক যদি অৱমাননা কৰি যদি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে, ইয়াক কেতিয়াও অসমৰ জাতীয় জীৱনৰ আৰু অসমৰ তথা ভাৰতবৰ্ষৰ নাগৰিকৰ ওপৰত ই কেতিয়াও শুভ লক্ষণ হ'ব নোৱাৰে। অতি শীঘ্ৰে এনকাউণ্টাৰ, এক্সট্ৰা জুডিচিয়েল কিলিং বন্ধ কৰাৰ কাৰণে আজি এই গণৰাজ্য দিৱসৰ পৰা আজি আমি ABMCৰ পৰা আমি আহ্বান জনাইছোঁ। অসমত শান্তি, সম্প্ৰীতি, মিলাপ্ৰীতিৰ যি বাতাবৰণ, এয়া অধিক দৃঢ় হওক, এয়া অধিক শক্তিশালী হওক, তাকেই কামনা কৰিছোঁ। সকলোকে পুনৰবাৰ গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।